এই গাড়ী কিহৰ ইমান পেট দম দি দিম আকৌ দেই কি কাকপৰা আহিলোঁ ভিডিঅ' নবনাকৈ থাকিব পাৰি জানো একেবাৰে নোৱাৰি আপোন জেগা যে সেইকাৰণে ভিডিঅ' বনাই দিলোঁ আৰু বৰ্তমান এনেকুৱা পৰিস্থিতি হৈছে কাকপৰা আপোনালোকে দেখাইছে আপোনালোকে ধুনীয়া চাই থাকক আৰু আমাৰ দিগন্ত দাদা দোকান এখন দিছে তাত গৈ আছোঁ যে একে পৰিছে আৰু 8x ল'বৰ কাৰণে ওম ল'ম ওম ল'ম আৰু 8x ল'ম कच्चे हेडशॉट देना है कि नहीं तो आप लोग वीडियो देखते रहिए चलिए की लगे भाई कुछ नहीं ओम ले लो 8x ले लो লাগি গৈছিলে ফুলৰ দাম কিমান জানো এতিয়া সুধিম কালি মানে অৰুণাচল সুধিছিলোঁ মই কালি বহুত দাম ক'লে অঁ কিমান 1500 বিট দিয়া অৰুণাচল বিট দিয়া মোক কালি 4000 টকা ক'লে কালি অৰুণাচলত মানে যোনটো ফুলৰ দাম 4000 টকা ক'লে সেইটো আজি ইয়াত 1500 টকা এইটো আৰু এইফালে আপোনালোকৰ ইয়াতে আছে AK47 অ দোকান দাদা ইয়াৰ আইফোনৰ কি হ'ব আইফোন সব পাবা তুমি AK M60 নাইবা সব মোক এই অমটো লাগে আকৌ অমটো বিক্রি কোন নাই ন মানে পাঁচছে হেডশট দিব লাগে আকৌ বেলেগক নহয় তোমাকে দিম দিয়াতো বেলেগক নহয় কি আপোনালোকে যদি মাটি খানিব বিচাৰে তেনেহ'লে আগত আছে JCB পুৰা ধুনীয়াকৈ মাটি যদি খানি মেলি টিপটপ আপোনালোকে ঘৰ বনাব পাৰে দেই একদম ধুনীয়াকৈ তাৰপিছতে এইবিলাক এইফালে গাড়ী চাড়ী আছে এইবিলাক আৰ্মি গাড়ী আৰু কিবা কিবি পূজালৈ বুলি আমি ওলাই অহা নাছিলোঁ সেইকাৰণে আজি আহিছিলোঁ অকল গাড়ীখন চলাবৰ কাৰণে সেইকাৰণে আজি আমি দৰ্শন নকৰিলোঁ আমি দৰ্শন কৰিবলৈ আহিম কালি আকৌ আহি আজি আপোনালোকক এনেই মানে আহিছোঁ যে আমি ভিডিঅ'টো বনাই হয় নহয় কথাটো আৰু বৰ্তমান আজি ইমান ভিৰ নাই কাৰণ কেলৈ আজি হৈ গ'ল 15টো দিন কালিৰ পৰা মানে পুৰা ভিৰ হ'ব কালিৰ পৰা এইফালে যোৱা তুমি যোৱা মানুহকেইটা মোলৈ থৈ যোৱা আৰু কালিৰ পৰা এইফালে পুৰা ভিৰ হ'ব আজিকালি মানে আজি গ'ল পূজাৰ প্ৰথম দিন মানে প্ৰথম দিন ইমান ভিৰ নহয় তথাপিতো আজি বহুত হৈছে কিন্তু কালিৰ পৰা চাব কেনেকুৱা ধামাকা হৈ আছে আৰু এইফালে দিগন্ত দা পুৰা দোকান দিছে আৰু দুইটাই পুৰা দুইটাই দোকান দিছে আৰু অকণমান তেলিও আকৌ দোকানী অকণমান তেলিয়াই দিয়া অ ভাই চোৱা এইটো নিচিনা পিছল ক'তো নোবাৰে ইয়াত চোৱা কিমান লিখা আছে চোৱা ইয়াত লিখা আছে তোমাৰ 520 টকা দেখিলা নাই তুমি বেলেগত যোৱা তোমাৰ 500 টকা ল'ব ইয়াত তোমাৰ কেক কিমান ক'লা 450 টকা আছে চোৱা 450 টকা এখন কি কৈছা তুমি টেস্টিং কৰো কোৱালিটি চেক কৰো এইবিলাক বস্তু মোৰ দোকানীকেইটা টাটা বাই বাই দি দিওঁ তাৰপিছত আমি যাবগে লাগে নেকি ঐ দোকানীকেইটা তোমালোকে বিজনেছ কৰি থাকা আমি টাটা বাই বাই দিলোঁ দেই একদম বাই বাই দেই আহিছোঁ একদম নিশ্চয় তই ইয়াৰ পৰা ওলালোঁ আপোনালোকে ঘৰলৈ একবাৰ কাম আছে বোলে জলদি যাওঁগে জলদি ওলাই আহিছিলোঁ গাড়ী চলাবলৈ বুলি কিন্তু মানুহ চানুহ একেবাৰে নাই যে পুৰা খালী অটো পুৰা খালী হৈ আছে আহিলোঁ বুলি তেওঁলোকে আপোনালোকে দেখাই দিওঁ ভাবি দেখাই দিওঁ মানে খাবলৈ কেনেকুৱা ধৰণৰ পুৰা মানে কেনেকৈ আয়োজন কৰিছে কি হৈছে কি আপোনালোক দেখাই দিওঁ ভাবিলোঁ কিন্তু মোৰ লাভ মানে মোৰ কপালখন মানে এখন চোতাল ইমান ধুনীয়াকৈ ওলাই আহিছোঁ ঘৰৰ পৰা কমচে কম মানুহকেইটা মোৰ তেলৰ খৰচটো নোলালে মানে ইমানেই লেতেৰা মানে মই কেনেকুৱা কোফা মানে মই নিজৰ মানুহটো মই আজি গম পাইছোঁ আৰু মানুহ চানুহ নাই কেনে আজিলৈ টাটা বাই বাই আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ এইটো মই